মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ দাবীত গোৰেশ্বৰত অৱস্থান কাৰ্যসূচী। মণিপুৰবাসীৰ জীৱন আৰু সম্পত্তি সুৰক্ষা দিয়াৰ লগতে গোষ্ঠী সংঘৰ্ষ প্ৰতিৰোধ কৰি শান্তি প্ৰতিষ্ঠাত ব্যৰ্থ বিজেপি নেতৃত্বাধীন মণিপুৰ ৰাজ্য চৰকাৰৰ চৰম ব্যৰ্থতাক ধিক্কাৰ জনাই শীঘ্ৰে শান্তি প্ৰতিষ্ঠাৰ দাবীত আজি CITU, নিখিল ভাৰত কৃষক সভা, গণতান্ত্ৰিক মহিলা সমিতি, SFI, DYFI আৰু কৃষক শ্ৰমিক ইউনিয়নে এক অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে। বাক্সা জিলাৰ গোৰেশ্বৰৰ বাছ ষ্টেণ্ডত দিনৰ 10 বজাত অনুষ্ঠিত এই কাৰ্যসূচীত প্ৰতিবাদী অৱস্থানকাৰীসকলে মণিপুৰবাসীৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰক, গোষ্ঠী সংঘৰ্ষ ৰোধ কৰক, মণিপুৰত শান্তি প্ৰতিষ্ঠা কৰক, গোষ্ঠী সংঘৰ্ষ ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ হাই হাই আদি স্লোগানেৰে শ্ৰমিক ইউনিয়নৰ ধীৰেন বৰুৱা, মহিলা নেত্ৰী মনোমতী ডেকা, কৃষক নেতা ধৰা অৱস্থান কাৰ্যসূচীৰ সম্পাদক সংঘৰ্ষৰ মণিপুৰৰ শান্তি প্ৰতিষ্ঠা আৰু গোষ্ঠী সংঘৰ্ষ ৰোধ কৰিব নোৱাৰা কেন্দ্ৰ আৰু মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ ধিক্কাৰ আৰু গৰিহণা জনাই মণিপুৰত শীঘ্ৰে শান্তি প্ৰতিষ্ঠাৰ দাবী জনাই বক্তব্য প্ৰদান কৰে নিখিল ভাৰত কৃষক সভাৰ তামুলপুৰ জিলা সমিতিৰ সম্পাদক প্ৰবীণ দাস, কৃষক নেতা কৰুণা ভূঞা, বাপু বড়ো। কৃষক সভা ঘটনা ঘটনাক লৈ প্ৰস্থান কৰিছোঁ। আমি লক্ষ্য কৰিছোঁ যে কেন্দ্ৰ আৰু ৰাজ্যৰ যি বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰে এই মণিপুৰৰ যি ঘটনা, এই ঘটনা প্ৰশমিত কৰাৰ যি ব্যৱস্থা, এই ব্যৱস্থা আজি গ্ৰহণ কৰা নাই। 3 মে'ৰ পৰা যি আৰম্ভ হৈছে, এই 3 মে'ৰ পৰা আৰম্ভ হোৱা ঘটনাৰ সংক্ৰান্তত আমাৰ দেশৰ যি প্ৰধানমন্ত্ৰীও আজি নিমাত হৈ আছে। গতিকে এই ক্ষেত্ৰত আমি দাবী জনাইছোঁ যে মণিপুৰৰ যি গোষ্ঠীগত সংঘৰ্ষ, এই সংঘৰ্ষ আজি প্ৰশমিত কৰাৰ ব্যৱস্থা কৰিব লাগে। সঠিকভাৱে হস্তক্ষেপ কৰি আজি তাত শান্তি পুনৰ ঘূৰাই অনাৰ যি ব্যৱস্থা, এই ব্যৱস্থা কৰিব লাগে। দুগৰাকী মহিলাক যি ধৰণে আজি পেৰেড কৰিছে, ৰাস্তাত আজি পেৰেড কৰাই আজি ধৰ্ষণ কৰাৰ পিছত হত্যা কৰিছে, আজি তাৰ যিটো সেই ঘটনা সংক্ৰান্তত যিটো পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল, দোষীক যি কৰায়ত্ব কৰি শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগিছিল, সেই ধৰণে আজি পদক্ষেপ গ্ৰহণ কৰা আমি লক্ষ্য কৰা নাই। গতিকে আমি দাবী জনাইছোঁ যে সেই যে পেৰেডত অংশগ্ৰহণ কৰা যিসকল ৰাইজ, যি উন্মত্ত জনতা, এই জনতাৰ হাতত আজি মণিপুৰৰ যি পুলিচ, এই পুলিচে সেই ৰাইজক গতাই দিছিল, সেই মহিলাকেইগৰাকীক গতাই দিছিল আৰু সেই মহিলাগৰাকীৰ আনকি ভাতৃ আৰু পিতৃ পৰ্যন্তকো কি কৰিছিল, হত্যা কৰিছিল। গতিকে এই ক্ষেত্ৰত এই ঘটনাৰ আমি আজি যি জড়িতসকলক কঠোৰ শাস্তি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ আৰু মণিপুৰত যাতে শান্তি সম্প্ৰীতি ঘূৰাই অনাৰ যিটো ব্যৱস্থা, যিটো সঠিক পদক্ষেপ গ্ৰহণ কৰে, তাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু লগতে তাৰ যিসকল দুষ্কৃতিকাৰী, যিসকলে ঘৰ জ্বলাইছে, যিসকলে নৰহত্যাত জড়িত আছে, সেইসকলক যাতে দৃষ্টান্তমূলক শাস্তি দিয়ে, তাৰ বাবে আমি দাবী জনাইছোঁ।